নমস্কাৰ, আজি 8 ফেব্ৰুৱাৰী সন্ধিয়াৰ কেইবাৰে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত টিভি হাতত। এই মুহূৰ্তত দিবলৈ গৈছে আজি প্ৰথমটো ব্ৰেকিং নিউজ। এবাৰ 27 বছৰ পিছত দিল্লী দখল বিজেপিৰ হাতত হাৰ মানিলে কেজৰিৱাল বাহিনী আৰু বিজেপিয়ে লাভ কৰিলে ঐতিহাসিক জয়। এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ। 27 বছৰ পিছত দিল্লী দখল বিজেপিৰ ওচৰত পৰাজয় স্বীকাৰ আম আদমি পাৰ্টিৰ। দিল্লীৰ নিৰ্বাচনত বিজেপিয়ে 38খন আসন দখল কৰাৰ পৰিৱৰ্তে আম আদমি পাৰ্টি 22খন আৰু কংগ্ৰেছে শূন্যতে থমকি ৰ'ল। কেজৰিৱালে নিজৰ সমষ্টিতে পৰাজয় স্বীকাৰ কৰিলে বিজেপিৰ হাতত। পৰাজয়ৰ পিছতে কেজৰিৱালে আগবঢ়ালে প্ৰথমটো প্ৰতিক্ৰিয়া। ক'লে যে বিজেপিয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি আশা কৰিছো। ক্ষমতাত থাকিবলৈ অহা নাই ৰাজনীতিলৈ, বিৰোধী হৈয়ে কৰি যাম ৰাইজৰ কাম। বিজেপিৰ কৰ্মকৰ্তাক অভিনন্দন জনালে কেজৰিৱালে আৰু ৰাইজৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এইদৰে ডাঙৰ মন্তব্য কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে। বিজয়ৰ পিছতে দিল্লীক বিকাশ আৰু উন্নতিৰ পথত আগুৱাই নিম বুলি প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ। দিল্লীৰ এই বিজয়ক ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।